হেল্ল' এভৰিৱান, মই আশা কৰিছোঁ আপোনালোক ভালে আছে। মোৰো ভাল বাৰু, ঈশ্বৰৰ কৃপাত। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কাঁচকলৰ কোপ্তা ৰেচিপি। বলকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। বনাবলৈ মই প্ৰথমতে 4টা কাঁচকল সিজাই লৈছোঁ। এইকেইটা এতিয়া ভালদৰে পিটিকি ল'ম। মই কাঁচকলখিনি পিটিকি ল'লোঁ। এতিয়া মই এতে দিম অলপমান হালধি। এতিয়া মই এতে দিম হাফ চামুচ জিৰা গুড়ি আৰু দিম হাফ চামুচ জলকীয়াৰ গুড়ি আৰু দিম এতে হাফ চামুচ কাশ্মীৰী পাউডাৰ। এতিয়া মই এতে দিম জোখমতে নিমখ। এতে এখন ডাঙৰ চামুচেৰে 2 চামুচ ময়দা দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। সানি ল'লোঁ। এতিয়া মই দুখন হাতত অলপমান তেল লগাই ল'ম, ৰিফাইন তেল। দুখন হাততে অলপ ৰিফাইন তেল লৈ ল'ম। এতিয়া মই ইয়াৰ পৰা অলপমান ল'ম, লৈ ধুনীয়াকৈ ৰাউণ্ড কৰি যাম। এতিয়া এইখিনি কৰি গোটেইখিনি মই এনেকুৱাকৈ ৰাউণ্ড কৰি ল'ম। গোটেইখিনি মই ৰাউণ্ড কৰি ল'ম। এতিয়া মোৰ কাঁচকলৰ বল বনোৱা হৈ গ'ল। এতিয়া মই এইখিনি ছাইডত থৈ দিম। মই এটা বাতিত মগজ কেইটামান আৰু কাজু 5টামান ভিজাই থৈ দিছোঁ। আৰু থৈছোঁ মই 2টামান খিচমিচ আধা ঘণ্টাৰ কাৰণে ভিজাই থৈ দিব। ভিজাই থোৱা মগজ কাজুখিনি দি দিলোঁ আৰু মই দি দিম খিচমিচ। এতিয়া মই এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এটা কেৰাহী ল'ম, তাতে মই দি দিম ৰিফাইন তেল। তেলটো গৰম হোৱাৰ পিছত মই কাঁচকলৰ বলকেইটা তেলত দি দিম। বলকেইটা দি উঠি বলকেইটা ৰঙা হোৱালৈ ভালদৰে ভাজি ল'ম। এতিয়া আমি এনেকুৱা ৰঙা হোৱালৈ ভাজি ল'ম। এতিয়া আমি বৰাকেইটা টুকি থ'ম। এইখিনি ভাজা হৈ গ'ল। এতিয়া মই আকৌ এটা কেৰাহী লৈছোঁ। তাতে মই মিঠাতেল দি দিছোঁ হাফ কাপ, সৰু কাপেৰে হাফ কাপমান। এতিয়া তেলটো গৰম হোৱাৰ পিছত মই 2টা পিঁয়াজ সৰু সৰুকৈ কাটি থৈ দিছিলোঁ, পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙা হোৱালৈ ভালদৰে ভাজি ল'ম আৰু তাতে দি দিম জলকীয়া 2টা আৰু দি দিম আদা নহৰুৰ পেষ্ট। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম আৰু ইয়াতে মই দি দিম অলপমান হালধি, 1 চামুচ হালধি দি দিছোঁ। এতিয়া ভালদৰে লাৰি ল'ম আৰু এতিয়া মই দি দিম 1 চামুচ জিৰাৰ পাউডাৰ আৰু এতিয়া ভালদৰে লৰাই ল'ম আৰু মই দি দিছোঁ কাশ্মীৰী পাউডাৰ 1 চামুচ আৰু মই দি দিছোঁ জলকীয়াৰ গুড়ি হাফ চামুচ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম কাজু, খিচমিচ আৰু মগজৰ মিশ্ৰণখিনি। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। তেল বিৰিঙালৈ ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিছোঁ জোখমতে নিমখ। মছলাটোৱে মেইন সোৱাদটো আনে। ভালদৰে ভাজি ল'ব আৰু মই হাফ চামুচ চয়া চচ দিছোঁ। এতিয়া মই তেল বিৰিঙালৈ ভালদৰে ভাজি ল'ম। এতিয়া তেলটো অলপ বিৰিঙিছে। এতিয়া ইয়াতে মই কুহুমীয়া গৰম পানী দি দিম। দি ভালদৰে লৰাই ল'ম। এতিয়া মই দিম, ইয়াতে মেইন বস্তু এটা দিব লাগে, গাখীৰ। মই ইয়াতে আমুল গাখীৰ দি দিম আৰু পানী ব্যৱহাৰ নকৰোঁ। এইটোৱেই মগজখিনিত ভাল টেষ্ট এটা লৈ আহে। এতিয়া মই এইখিনি ভালদৰে 2 মিনিটৰ কাৰণে উতল আহিবলৈ দিম। তাৰপিছত মই কাঁচকলৰ বলকেইটা দি 2 মিনিটৰ কাৰণে মই ঢাকি দিম। এতিয়া মই এইখিনি ভালদৰে 2 মিনিট সময় ঢাকি থৈ দিম। পিছত আমাৰ কোপ্তা ৰেডি হৈ গ'ল। এবাৰ বনাই চাবচোন, বহুত টেষ্টি লাগে। এয়া ধুনীয়া হৈছে, এবাৰ ট্ৰাই কৰি চাব। মোৰ যদি আজি ৰেচিপিটো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।